নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। XUV 500 এনেকুৱা কি খাচিয়ত আছিলে যে যিটো আমাৰ কমন XUVত পোৱা নাযায়, যেনে তোৰ বলেৰো হওক বা ইন'ভাই হওক বা আনকি ফৰ্চুনাৰটো সেই বস্তুটো মানে সেই ফিউচাৰ্ছটো নাই যিটো মানে XUV 500ত আছে। সেইকাৰণে বহুতৰে প্ৰিয় মানে মজা গাড়ী আছিলে বা আছে। আহক চাই লওঁ। নৰ্মেলি XUV এখনত যিবিলাক থাকিব লাগে সকলোখিনি ইয়াত আছে। তোমাৰ আপোনাৰ গোটেই আৰু কিন্তু 4 হুইল ড্ৰাইভ নাই, লগতে আৰু স্পেচ, ইয়াত যিটো স্পেচ পোৱা যায় মানে কি ক'ম আৰু, হাতীৰ নিচিনা গাড়ী বোলে হাতীত উঠি যোৱা যেন লাগে। তাৰোপৰি মানে মই যিটো ক'লোঁ মানে বিশেষ যিটো মানে ফিচাৰ্ছ আছিলে, যিটো ইন'ভা বা বলেৰো বা কি বুলি কয় ফৰ্চুনাৰতো নাই, সেইটো কাৰণে খুব প্ৰিয় আছিলে এইখন গাড়ী। মই নিজেই 3-4 বছৰ চলাইছোঁ। এইটো চাওক, এই ডিছপ্লে যিহেতু 2011-12 গাড়ী, এণ্ড্ৰইড ভাৰ্চন দিব পাৰিলে হয়, টাচ আছে তথাপিতো, কিন্তু ডিছপ্লেখন সৰু হ'ব পাৰে। সেই সময়ত মানে এণ্ড্ৰইড ভাৰ্চন সিমান চলা নাছিলে, তথাপিতো ইয়াত যিটো মানে ফিচাৰ্ছ দিছে বাহ, মানিবলগীয়া। কাৰণটো কি জানেনে, ইয়াত মানে আপোনাৰ চেঞ্চাছৰ জৰিয়তে আপোনাৰ যদি কোনোবাটো টায়াৰ পামচাৰ হয়, পাম্প কম আছে, তেতিয়াও ইয়াত শ্ব' কৰিব। যদি আপোনাৰ ইঞ্জিন অইল কম আছে তেতিয়াও শ্ব' কৰিব। যদি আপোনাৰ ব্ৰেক অইল কম আছে তেতিয়াও ইয়াত শ্ব' কৰিব। মানে বঢ়িয়া। কাৰণ কি, আমি মেক্সিমাম মানুহৰ কি হয়, তেল ভৰাই আছে, গাড়ী চলাই আছে, তেলটো নহ'লে মানে গম পায়, শ্ব' কৰে। কিন্তু বহুতৰ এনেকুৱা হয়, মোবিল নোহোৱাকৈ চলি লাষ্টত ইঞ্জিন তাৰমানে বেয়া কৰি লয়, বা কিছুমানৰ কুলেণ্ট নাথাকে, হিট হৈ যায়, আৰু কিছুমানৰ ব্ৰেক অইল নোহোৱা হৈ যায়, গম নাপায়, চোৱা নাযায়, বহুতে নাচায়। কিন্তু সেই ক্ষেত্ৰত কিন্তু এইটো মানে বহুত ভাল মানে ফিচাৰ্ছ আছিলে। আৰু এতিয়াতো এইটো বন্ধ হৈ গ'ল, মানে XUV 500 আমাৰ মেনুফেকচাৰিং বন্ধ। কিন্তু ইয়াৰ মানে যিটো আপগ্ৰেড ভাৰ্চন XUV 700, ইয়াৰ পৰা ইয়ালৈকে দিছে একদম পূৰা একদম ডিছপ্লে। আৰু তাত বহুত নতুন আপগ্ৰেড ভাৰ্চন আহিছে, ফিচাৰ্ছ কামানৰ পৰা আদি কৰি ছানৰুফ কিবাকিবি। বাৰু এইবিলাক ক'ব নাযাওঁ, মই যিহেতু কৰা নাই গাড়ীৰ, মানে সেইটো ফিচাৰ্ছ মানে ভাল আছিলে। আৰু এতিয়া বৰ্তমান আমাৰ ইন'ভা এইবিলাক নাই, বলেৰোতো নাই, গতিকে আৰু ইয়াৰ স্পেচটো আপুনি চাওক, কিমান স্পেচ। আৰু লগতে ষ্টিয়াৰিং কিন্তু বিৰাট কমফৰ্টেবল, একদম স্মুথ।